মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কমলা ৰাভা পিক ফাৰ্ম ইউটিউব চেনেলৰ তৰফৰ পৰা যিসকলে আজি মই নতুনকৈ চেনেলটো ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাবৰ বাবে বন্ধুসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই ছাগলী পোৱালি এটা মোৰ কান্দি থকাৰ ফলত ৰাতি টোপনি নামাৰে সেইটোৰ কাৰণে মই আজি তাক চিকিৎসাটো কৰিম আপোনালোকে চাব মই কেনেকুৱা ধৰণৰ চিকিৎসা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ বলক ভিডিঅ'টো প্ৰথমতে আপোনালোকে এটা পাত্ৰ লৈ পিনে তাতে 1 লিটাৰ পানী দিব পানী দি পিনে 1 সোপা তাতে ঔষধ দিব দি পিনে আপোনালোকে ধুনীয়াকৈ মিলাই লৈ পিনে আপোনালোকৰ যদি হাত মোজা আছে হাত মোজা ব্যৱহাৰ কৰিব নহ'লে আপোনালোকে পলিথিন পেপাৰ ব্যৱহাৰ কৰিব ঔষধটো কেনেকুৱাকৈ লগাব লাগে মই দেখুৱাই যাম আৰু এই বেমাৰটো কিয় হয় সেই বিষয়টো জনাম লগতে ঔষধটোৰ নামটো জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব তেতিয়া গম পাব এনেকুৱাকৈ সম্পূৰ্ণকৈ গাটোত লগাই দিব যাতে গাটো সম্পূৰ্ণ ভিজি যায় তেতিয়া মানে ভাল হয় আৰু সেইটোৰ কাৰণে আপোনালোকে এনেকুৱাকৈ লগাই যাব আৰু মই 1 ঘণ্টামান পিছত আপোনালোকে ছাগলী চানাটোক পোৱালিটোক আপোনালোকে পানীৰে গা ধুৱাই দিব গা ধুৱাই দিয়াৰ পিছত আপোনালোকে দেখা পাব তাৰ ওকণিসমূহ গোটেই মাটিত পৰি যাব বান্ধৱীসকল আপোনালোকে এনেকুৱাকৈ ব্যৱহাৰ কৰক আপোনালোকে পাৰিলে গধূলি পেলুৰ ঔষধ খুৱাব ইনজেকশ্যন নাইবা যিকোনো পেলুৰ ঔষধ খোৱালেই হ'ল আৰু এইসমূহ বেমাৰ কিয় হয় আপোনালোকে জানেনে কাৰণ এই বেমাৰসমূহ হয় যেতিয়া পোৱালিটোৰ পেটত পেলু হয় তেতিয়া এই ছালৰ বেমাৰ বা ওকণি হয় সেইটোৰ কাৰণে আপোনালোকে পাৰিলে 3 মাহৰ মূৰে আমি পেলুৰ ঔষধ খুৱাব লাগে তেতিয়া এই বেমাৰসমূহৰ পৰা বাচি থাকিব তোৰ কাৰণে আপোনালোকে পাৰিলে 3 মাহৰ মূৰে পেলুৰ ঔষধ খুৱাই যাওক বন্ধুসকল আৰু এই ঔষধটো আপোনালোকে যিকোনো ফাৰ্মাচীত গ'লেই পাব কাৰণ ফাৰ্মাচীত এভেইলেবল থাকে এই ঔষধটো আপোনালোকে যাই পিনে আনলেই হ'ল ঔষধটোৰ নাম হ'ল ডাৰ্মিছ বুলি ক'লে দিব দামো বেছি নহয় এইটো ঔষধটোৰ দাম মাত্ৰ 42 টকা আপোনালোকে ঘৰত আনি থৈ দিব কেতিয়াবা লাগিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে বুজি পালে কেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকে যদি কিবা বুজি পোৱা নাই বা ঔষধটোৰ নামটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি সুধিব মই তেতিয়া আপোনালোকক মই কমেণ্টত ঔষধটোৰ নামটো জনাই দিম আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকক সম্পূৰ্ণভাৱে মই কমেণ্টত জনাই দিম আপোনালোকে কমেণ্ট কৰি সুধিব মোৰ তেনেকুৱাকৈ ছাগলী নাই মাত্ৰ 6টামান আছে 6টা আছে সেই 6টা মই একচুৱেলি ছাগলীৰ লগত মই তেনেকুৱাকৈ লাগি থাকিব নোৱাৰোঁ কাৰণ মই গাহৰিতে ব্যস্ত থাকোঁ এইটো মোৰ ছাগলীকেইটা মোৰ ফেমিলিয়ে চাই এইটোৰ কাৰণে মই ছাগলীৰ গুৰুত্ব ইমান এটা দিব পৰা নাযায় আজি এইটোৰ কাৰণে পেলুৰ ঔষধ নোখোৱাৰ কাৰণে এনেকুৱা হৈছে বন্ধুসকল আপোনালোকেও যদি তেনেকুৱা হয় আপোনালোকে এই ব্যৱস্থাখিনি কৰিব নিশ্চয় আপোনালোকে ভাল ফল পাব বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ ধন্যবাদ